हेलो फ्रेंड्स, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল, লগতে মোৰো ভাল। এতিয়া মই যাম ভ্যাকচিন ল'বলৈ সেকেন্ড ড'জটো। ভাবিলোঁ এটা ব্লগ আৰম্ভ কৰোঁ। চাই থাকিব আজিৰ ব্লগটো। আৰু মই মনিকাই পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ। আহকচোন তেনেহ'লে মই ভিডিঅ'টো আৰম্ভ কৰোঁ। ভ্যাকচিন লোৱা হৈ গ'ল। এতিয়া ইয়াতে 15 মিনিটমান ৰৈ দিম যাতে একো অসুবিধা নহয়। এতিয়া ঘৰলৈ বুলি ওলাইছোঁ আৰু ঘৰতে গৈ লগ পাই আছোঁ আপোনালোকক। হেল্ল' ফ্ৰেণ্ডছ, মই ভেকচিন লৈ পালোহি। গা পা ধুই মেলি চাহ একাপো বনাই খাই ল'লোঁ। এতিয়া 11:30 বাজিছে। মই যাম এতিয়া ছোৱালীৰ স্কুলত। পেৰেণ্টছ মিটিং আছে আজি, তাই আৰু মই যাম। আৰু ল'ৰা কলেজ খুলিয়ে আছে। সি কলেজলৈ গ'ল। মিষ্টাৰ গ'ল ডিউটি আৰু ভেকচিন ল'বলৈ যাওঁতে তাতেই নমাই দিলে। তেওঁ ডিউটি গুচি গ'ল আৰু এতিয়া স্কুলৰ পৰা আহি মই ভাত বনাবহি লাগিব। গতিকে সোনকালে যাওঁ মিটিঙলৈ। বহুদিনৰ মূৰত স্কুলখন দেখিব তাই, সেইকাৰণে বহুত ফূৰ্তি কৰিছে আজি। আৰু ওলাই মেলি আজৰি হৈ আছেই তাই। মই ওলাই ল'লেই হ'ল আৰু মই ভাবিছোঁ চাহ অকণ খাই লওঁ। এইখিনি সময়ত মই চাহ খাওঁৱেই, একাপ চাহৰ বহুত প্ৰয়োজন হয়। গতিকে চাহকণ বনাই খাই মেলি এতিয়া ওলাই যাম। আৰু মই ভেকচিন ল'লোঁ এইবাৰ সব্যগাঁও মূলাপট্টি শনি মন্দিৰত দিছিলে। আৰু যোৱাবাৰ আমাৰ পুলিচৰ ফেমিলিসকলৰ কাৰণে পুলিচ ৰিজাৰ্ভত দিছিলে। মই ভিডিঅ' এটাত কৈছিলোঁ আপোনালোকক। এইবাৰো মোক ফোন কৰিছিলে তাৰ পৰা, ৰিজাৰ্ভৰ পৰা। কিন্তু মোৰ ব্যস্ততা থকাৰ কাৰণে মই যোৱা নহ'লেই। আৰু যোৱাকালি ফোন কৰিছিলোঁ কিন্তু অলৰেডি ভেকচিন শেষ হৈ গ'ল। গতিকে মই চিনাকি এজন আছিলে, ফোন কৰিলোঁ। তেওঁ মূলাপট্টি দূৰ যদিও, আমাৰ এইখিনিৰ পৰা দূৰ যদিও, কিন্তু তেওঁ লগে লগেই মোক ভেকচিনটো দিয়ালে আৰু সেইকাৰণে মই সোনকালে আহি পালোহি। এতিয়া স্কুললৈ যাম আৰু স্কুল বা কেতিয়া খোলে হয়তো আজি গম পাবও পাৰোঁ। আৰু আমাৰ এখন চেণ্ট্ৰেল গভৰ্ণমেণ্ট হয়, গতিকে দুদিনমান হয়তো দেৰিকৈও খুলিব পাৰে। কাৰণ বাহিৰৰ স্কুলৰ ইয়াৰ লগত নিমিলে, যিহেতুকে বাহিৰৰ পৰা চেণ্ট্ৰেলৰ পৰা অৰ্ডাৰ দিলেহে ইয়াত খুলিব। আৰু চাই থাকিব ভিডিঅ'টো। যোৱাৰ আগত আপোনালোকক মই আৰু এটা বস্তু দেখাই দিওঁ। আজি মাছ ফ্ৰাই কৰি থৈছোঁ, তাকেই বনামহি। অকণমান দেখাই দিওঁ আৰু বনোৱাখিনি মই বাৰু নেদেখাওঁ। এয়া মাছ ফ্ৰাই কৰিয়ে থৈছোঁ। এয়া পানীলাও, এইটো পানীলাওটো দি বনামহি। লাও বিলাহী সৈতে বনাম, তাকে অকণমান দেখাই দিলোঁ। চাহ খাই এয়া ৰেডি হৈ গ'লোঁ। ছোৱালীও অথনিয়াৰ পৰা ওলাই ৰেডি হৈ আছে। এয়া তাইকো দেখাই দিছোঁ। আহক তেনেহ'লে স্কুলখনো অকণমান দেখাই দিম, সিহঁতৰ স্কুলখন। আৰু বহুত দিন হ'ল ময়ো নিজেও দেখা নাই, কিন্তু আজি বহুদিনৰ মূৰত ময়ো দেখিবলৈ পাম। চাই থাকিব ভিডিঅ'টো। স্কুল আহি পালোহি। গেটৰ বাহিৰৰ পৰাই মই আপোনালোকক স্কুলখনৰ পৰিৱেশ অকণমান দেখাই দিওঁ, কাৰণ স্কুলৰ ভিতৰত ভিডিঅ' কৰা বা ফটো তোলা কোনো এলাউ নাই। এয়া আজি দুপৰীয়া সাজত আপোনালোকক দেখাইছিলোঁ পানীলাও আৰু বিলাহী মাছ দি টেঙা জোল বনাই থৈছোঁ। আৰু দালি এয়া, আৰু বন্ধাকবি আলুৰ শুকান চব্জি। বহুত ভোক লাগিছে, স্কুলৰ পৰা আহি ধুমাধুম ভাত বনালোহি। এতিয়া ভাত পানী খাই কৰি আকৌ লগ পাই আছোঁ আপোনালোকক। চাই থাকিব ভিডিঅ'টো। হেল্ল' ফ্ৰেণ্ডছ, ভাত পানী খাই মই এতিয়া আজৰি হৈ আহিলোঁ। এতিয়া অকণমান মই ৰেষ্ট ল'ম। আৰু আজিৰ দিনত যি মোৰ দৌৰাদৌৰি হ'ল, গতিকে এতিয়া ভাত পানী খাই ৰেষ্ট ল'ম। ভিডিঅ'টো সামৰোঁ বুলি ভাবিছোঁ। সামৰাৰ আগত আপোনালোকক মই দুটামান বস্তু দেখাওঁ বুলি ভাবিছোঁ, যিকেইটা বস্তু মই অনলাইনত অৰ্ডাৰ কৰিছোঁ। ভিডিঅ'ৰ লগত জড়িতই বস্তু, সেইকেইটা আপোনালোকক দেখাওঁ। আৰু দামটো মই স্ক্ৰীণত দি দিম বাৰু। এডাল হৈছে হেডফোন। আজি আহি পালেহি গোটেইকেইটা বস্তু, গতিকে মই ভাবিছোঁ আজিয়ে দেখাই দিওঁ। আৰু
এডাল হৈছে মাইক বয়া কোম্পানীৰ হয় আগত যিডাল মই মাইক ইউজ কৰিছিলোঁ ইউটিউব চেনেল নোখোলা আগতেই মই এডাল অৰ্ডাৰ কৰিছিলোঁ সেইডাল ইমানটা ঠিক নহয় গতিকে মই ভাল পোৱা নাছিলোঁ কাৰণে এডাল অৰ্ডাৰ কৰিছোঁ ইয়াৰ গোটেইকেইটা দাম মই স্ক্ৰীনত দি দিম সিমানখিনিয়ে আছিলে আজি মোৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকল মোৰ এই ভিডিঅ'টোত ফাৰ্ষ্ট ভিউৱাৰ তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেলটো এবাৰ টাচ কৰি অল কৰি ৰাখিব তেতিয়াহে আহিব লগা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে প্ৰথমেই পাই থাকিব ধন্যবাদ